আজি জোৰোণ কালিতো গমেই পালে মেহেন্দি দি আহিলোঁ গতিকে আজি যাব ওলাইছোঁ জোৰোণলৈ আৰু এয়া ভণ্টিও ওলাইছে কিন্তু জোৰোণ নহয় তাই কলেজলৈ যাব বাকী আহি পালোঁ আৰু আমাৰ মৰম লগা কইনাজনী ৰেডি হৈ বহি আছে ইপিনে জোৰোণো আহি পালোঁ আৰু তেওঁলোকে আহি প্ৰথমতে নিয়মখিনি কৰিলে পিন্ধালে গলৰ হাতৰ কাণৰ সকলোখিনি পিছে মোৰ মাতলৈ নাযাব ঠাণ্ডা হৈ মাত বহি গৈছে বিয়া হোৱাই অনুভৱটোৱে কিবা বেলেগ ন এখন ঘৰৰ জীয়ৰীৰ পৰা আন এখন ঘৰৰ বোৱাৰী এইখিনি সময় কিবা এটা ভালো লাগে আৰু কিবা এটা দুখো লাগে এক্সাইটমেণ্টটো হৈ থাকে আৰু দুখো থাকে ভৰি যে এইখন ঘৰ এৰি আৰু আন এখন ঘৰ আঁকোৱালি ল'ব লাগে ছোৱালীৰ জীৱনটোৱে এনেকুৱা বাৰু এয়া আমাৰ দৰাও আহি পালে আৰু তেওঁলোকৰ বাকীখিনি নিয়ম হ'ল আংঠি পিন্ধোৱা হিৰত সেন্দুৰ দিয়া তাৰপিছত আমি আহিলোঁ চাহ খাবলৈ তাৰপিছত খালোঁ প্ৰসাদ আৰু তাৰপিছত চলি আছে ফটো ছেশ্যন আমিও উঠি ল'লোঁ কেইখন মাহ এণ্ড তাৰপিছত এয়া মান ধৰিলে আৰু তাৰপিছত আহিলোঁ ভাত খাবলৈ বাৰু আজিলৈ আহিছোঁ বাই বাই আৰু শেষত তোমালৈ বহুত বহুত শুভেচ্ছা উইছ ইউ হেপী মেৰিড লাইফ ডিয়াৰ